হেল্ল' গাইজ, কি খবৰ? খবৰ নিশ্চয় ভাল। আমাৰ ভিডিঅ'টো এইখিনিতে আৰম্ভ কৰোঁ আহকচোন। মায়ে গাখীৰ খীৰাই আছে, চাওঁ আহকচোন। মায়ে পথাৰত চাহ আনিবলৈ পিঠা বনাইছে, গিলাচ পিঠা। চোৱাচোন কেনেকৈ বনাইছে। পথাৰত চাহ দিব, পিঠা ৰেডি হৈ গ'ল। এইখিনি মোৰলৈকে খাব ৰাখি থৈছে মায়ে। আমাৰ গৰুকেইটাৰ কাৰণে বাঁহৰ পাত কাটিব যাব লাগে। আপোনালোক বলকচোন মোৰ লগত। এইকেইটা আমাৰ গৰুকেইটা এতিয়া পাত কাটি দিব লাগে। মিষ্টিক মাল্লা ভৰ্তি হৈ আছে, কাটি দিব লাগিব। আকৌ বৰ বিচাৰবি। আজিৰ কাৰণে হৈ গ'ল গৰুৰ খানা।